গাইছ ৰ'ব ভিডিঅ' ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিলোঁ। মই গুৱাহাটী চাইকেল লৈ যাব ওলালোঁ। গুৱাহাটী চাইকেল লৈ নাযাওঁ ৰ'ব, দমদমতে চাইকেলখন থৈ দিম। আজিকালিনো কি হ'ব, ট্ৰেণ্ডিঙত আজি এটা কালি এটা নহয়নে বাৰু। বগেনভেলিয়া ট্ৰেণ্ডিঙত চলি আছিল, কিন্তু এতিয়া বৰ্তমান চলি আছে জিবলি ফটো। কেনেকৈ বনাই আপুনি মোৰ চেনেলত যাই চাব পাৰে। মই দমদমা আহি পালোঁ ৰ'ব, বাচন্তিখন থৈ কিনে আহি পালোঁ। বাচন্তি মানে চাইকেলখন থৈ আহি পালোঁ। এয়া মই পইচাখন খুচুৰা কৰিব যাই আছোঁ। পইচাখন খুচুৰা কৰি মই গাড়ীতে উঠি ল'লোঁ। গাড়ীত উঠি গান চান শুনি যাই আছোঁ। পইচাটো দি আমি আহি পালোঁ অফিচত কিবা এটা কামো আছে ৰ'ব, কৰিলোঁ। মানে মই ছুটীটো লৈ আছোঁ ৰ'ব। ছুটী মানে মই কোম্পানীত কিবা এটা হৈছিল এক্সিডেণ্ট, তাকে এই ছুটীটো ল'ব আহিছিলোঁ। মই অফিচত জমা দি কিবা এটা খাবৰ কাৰণে কিনি লৈছোঁ ৰ'ব। বহুত দিন কামাখ্যা মন্দিৰতো অহা নাছিলোঁ, তাৰ বাবে আজি আহিলোঁ। ডাইৰেক্ট আপোনালোকৰ ওপৰত লগ পাই আছোঁ ৰ'ব। আহিও পালোঁ ৰ'ব, বহুত মানুহ আছে, কিন্তু আহিলেও কি হ'ব, কিন্তু এই পানী চুব লাগিলেও লাইন পাতিব লাগে।